আৰম্ভণিতে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা যাচিলোঁ। আজি ভোগালী বিহুৰ উৰুকা আৰু উৰুকা উপলক্ষে ৰাতিপুৱাই ওলাই আহিলোঁ। বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ মেজিবোৰ যে বনাইছে সেইবোৰকে ভাবিলোঁ এটা ভিডিঅ' তৈয়াৰ কৰোঁ। প্ৰথমতে আহিলোঁ আমনিশালী, থেকেৰাগুৰিৰ ওচৰত আমনিশালী, আৰু ইয়াত আমনিশালীত প্ৰত্যেক বছৰে বনাই থাকে, আজি কেইবাবছৰো হ'ল। ইয়াৰে এতিয়া নতুন থিমটো হৈছে, এইবাৰ বনাইছে তেওঁলোকে হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত। হাতী আৰু মানুহৰ সংঘাতৰ ওপৰত খুব ধুনীয়া থিম এটা বনাইছে, আৰু প্ৰকৃতি বচাও আন্দোলনৰ ওপৰতো এটা থিম ধুনীয়াকৈ তৈয়াৰ কৰিছে তেওঁলোকে। এখন নাৱৰ ওপৰত দুটা হাতী তৈয়াৰ কৰিছে, আৰু কাষত কলগছ আছে। মানে এনেকুৱা বুজাইছে যে কলগছ আমি যিমানে ৰুম সিমানে হাতীৰ পৰা আমি বাচি থাকিব পাৰিম। আৰু হাতীৰ ধৰক যি তেওঁলোকৰ ঠাই আছে, সেই ঠাইবোৰ যাতে আমি অনিষ্ট নকৰোঁ, হাতীক শান্তিৰে থাকিবলৈ দিম। ভাল থিম, ধুনীয়া লাগিলে, আৰু বহুত কষ্ট কৰি বনাইছে। খুব কাঢ়া ৰ'দ, চকু ভালদৰে মেলিবই নোৱাৰি। মোৰ চকু মুদ খাই খাই গৈছে, ইমান কাঢ়া ৰ'দত তাকে চকু বন্ধ হৈ গৈছে। ইয়াৰ পিছতে আমি আহিলোঁ বাৰপুজীয়াৰ পৰা ওচৰতে সেই জৰাবাৰীৰ পৰা অকণমান সোমাই আহিলে পায় বাকৰি গাঁও, আৰু বাকৰি গাঁৱত তেওঁলোকে সেই এনেকুৱা ধুনীয়া ধৰণৰ মেজি তৈয়াৰ কৰিছে। চাওকচোন কি সুন্দৰ কাৰুকাৰ্য। এইজোপা এজোপা গছ আৰু খৰিকটীয়া গছজোপাই যেন কৈছে মোক নাকাটিব। মানে খুব সুন্দৰ থিম তৈয়াৰ কৰিছে তেওঁলোকে, আৰু খুব সূক্ষ্ম পদ্ধতিৰে বস্তুবোৰ বনাইছে। বৰ সুন্দৰ ফিনিচিং, বৰ ধুনীয়া। এইটো এটা লটাছ টেম্পল বনাইছে তেওঁলোকে। দেখিবলৈ কি সুন্দৰ হৈছে দেখিছেনে? নৰাৰে তৈয়াৰ কৰিছে লটাছ টেম্পল এইটো। ইয়াত তেওঁলোকে গ্ৰাম্য জীৱনৰ এটা সুন্দৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। এয়া চাওকচোন, এইটো নঙলাৰ পৰা সোমাই গৈ এই সোঁফালে গোসাঁই ঘৰ, তাৰপিছত ভঁৰাল ঘৰ, আৰু এইফালে বাওঁফালে এয়া দেখিছে গোহালি, ইফালে এইটো কুঁৱা এটা আছে। কি সুন্দৰকৈ বনাইছে, একদম মানে খুব সৰু সৰুকৈ বনাইছে, কিন্তু ফিনিচিং মানে ইমান ধুনীয়া ফিনিচিং। এইটো গোসাঁই ঘৰ তেওঁলোকে বনাইছে, ভিতৰত মণিকূটো আছে গোসাঁই ঘৰ। এইটো হৈছে ভঁৰাল ঘৰ, গোসাঁই ঘৰৰ কাষতে আছে এইটো ভঁৰাল ঘৰ। এইফালে পাছফাললৈ এয়া তাঁতৰ শাল, এই গামোচা বৈয়ে আছে দেখিছেনে? গামোচা বৈ থোৱাই আছে। এই ওপৰত মাকো এটাও আছে। এয়া কি সুন্দৰকৈ, একদম মানে সৰু নহ'লেতো সঁচাসঁচিয়ে হ'ল হয়, মানে একদম সৰু জোখত এইটো পল'। এইফালে চাওকচোন, এইটো কেটলিৰ তলত অঙঠা দিয়া আছে, অঙঠাত মানে পানী গৰম হৈয়ে আছে। এয়া কেটলি, একদম গ্ৰাম্য চহা জীৱনৰ এটা ৰূপ। এইফালে এইটো ঢেঁকীত সেয়া পিঠাগুড়ি আছেই। মানে ইমান সূক্ষ্ম মানে ৰূপ দিছে বস্তুবোৰৰ, ইমান টু দি পইণ্ট হৈছে, আৰু একদম দেখিবলৈ চালনী ডলা ওলমি আছে। এইটো থকা ঘৰটো, দুৱাৰ চাওকচোন, দুৱাৰখিনি খিৰিকী। এইফালে দমকল দিছে, বাথৰুম, লেট্ৰিন।
ঘৰৰ পাছফালৰ দৰ্জাও আছে। এইটো গোহালি। গোহালিয়া গৰু আছে ভিতৰত, আঁঠুৱা দিয়া আছে গৰু। এইটো কাষতে মেজি। এইটো বৰটোকোলাও বনাইছে, বৰটোকোলাই পানীত চুপ লৈ আছে মাছ ধৰিবলৈ বুলি। তাৰ পৰা উভতি আহি আমি পালোহি বৰ্তমান দীঘলদৰী মিলনপুৰ। আৰু দীঘলদৰী মিলনপুৰৰ যুৱকসকলে তৈয়াৰ কৰিছে এইটো মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ। প্ৰথমতে সোমাই এটা গড়, এশিঙীয়া গড়, আমাৰ অসমৰ সম্পদ এশিঙীয়া গড়। তাৰপিছতে আছে এইটো মহামৃত্যুঞ্জয় মন্দিৰৰ আকৃতিত বনোৱা এটা সুউচ্চ ভেলাঘৰ। খুব সুন্দৰভাৱে তৈয়াৰ কৰিছে তেওঁলোকে। আজিলৈ ইমানতে সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহু বহুত ধন্যবাদ।